মৰ্ণিং বাৰু তহঁতি ভালে কুশলে আছে নহয় চবে পঢ়া শুনা কৰিছ নাই পিছে ভালদৰে পঢ়া শুনা কৰ বুজিছ ক কালি যে মই তহঁতক কিবা এটা মুখস্থ কৰি আনিব দিছিলোঁ তহঁতি মুখস্থ কৰি আনিলি নে কোনে কোনে আনিছ কচোন কি খালি 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 ঐ খাই দিছ তহঁতি দেই মাথাৰ এফাল খাই দিছ কিমান আৰু মিছা কথা নকওঁ তহঁতি মিছা কথা কৈ মানে শেষ কৰি দিছ আৰু মই যেতিয়া তহঁতৰ সমান আছিলোঁ তেতিয়া মই কেতিয়াও মিছা কথা কোৱা নাছিলোঁ গম পাইছনে তহঁতি ইমান সৰুৰ পৰা মিছা কথা ক'বলৈ লৈছ মই কথা কওঁ দেই মানে ছাৰ আপুনি যদি আমাৰ সমানত মিছা কথা কোৱা নাছিলে তেনেহ'লে আপুনি কেতিয়াৰ পৰা মিছা কথা ক'বলৈ ল'লে ছাৰ কি চুপ যিটো কৰিবলৈ কৈছোঁ সেইটো কৰ মুখস্থ কৰি আনিবলৈ দিছোঁ সেইখিনি মুখস্থ কৰি আনিব পৰা নাই উল্টাই মাষ্টৰৰ মুখে মুখে কথা ক'বলৈ আহিছ লাগে তোক হা বাৰু এতিয়া ৰামে ক দিল্লীলৈ বেছি দূৰ নে সূৰ্যলৈ বেছি দূৰ কি কেনেকৈ কত মোৰ মই হৈছে তহঁতি খুব পঢ়িছ ঘৰত ন এই পঢ়াৰ প্ৰমাণ তহঁতৰ ইমানেই পঢ়িছ তহঁতি ঐ খালি 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 এইবিলাক প্ৰশ্নৰ উত্তৰ কৈছ হা প্ৰশ্নৰ উত্তৰ কৈছ হ'ব এবাৰ খগেনে কবি মই মৌখিক এটা সুধিম তই কৈ যাবি হা একে একে দুই দুয়ে দুয়ে চাৰি হলে চাৰিয়ে চাৰিয়ে কিমান হ'ব ক খগেন আপুনি আকৌ কম টেঙৰ নহয় আকৌ সৰু সৰু মৌখিককেইটা আকৌ নিজে কৈ আমাক আকৌ ডাঙৰটো কৰিব দিছে চুপ যিটো কৰিব দিছো সেইটো কৰ মুখে মুখে উত্তৰ নিদিবি একে একে দুই দুয়ে দুয়ে চাৰি হলে চাৰিয়ে চাৰিয়ে কিমান হ'ব ক ছাৰ মানে ভাবিব লাগিব ছাৰ কাইলৈ ক'লে হ'বনে মই ঘৰত কাইলৈ ভাবি আহিম সেই সৰু অকণমানি মৌখিকটোকে ক'ব পৰা নাই হা সি ঘৰত ভাবি আহে একে একে দুই দুয়ে দুয়ে চাৰি চাৰিয়ে চাৰিয়ে কিমান সেইটোকে ক'ব নোৱাৰিছ এইপিনে ঘৰত পঢ়িছো বুলি কৈছ হা বন্ধৰ দিনত কি কৰি থাক ঘৰত অকণমান পঢ়িব নোৱাৰ কাইলৈৰ পৰা নেওতা চবে মুখস্থ কৰি আহিবি চবে সলসলীয়াকে মৌখিক সুধিলে ক'ব পাৰিব লাগিব